নমস্কাৰ মই নেহাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহক তেনেহলে ভিডিঅটো আৰম্ভ কৰো এতিয়া 9:30 বাজি পাৰ হৈ গ'ল মই কলেজ যাম বুলি গাপা ধুই কৰি আজৰি হলো কিন্তু এনেকুৱা ৰ'দ ওলাইছে ৰ'দটো দেখা পাই যাবলৈ মন নগল কলেজ নাযাও সো ভাবিলো ঘৰত কিছুমান কাম আছে একচুয়ালি মানে বাৰান্দাতে ধানৰ বস্তা কেইটামান থৈ দিছিলো নিগনিৰ ইমান উৎপাত বাঢ়িছে গুটে ধান কোপা কুটি নষ্ট কৰিছে মায়ো ক'লে যে কলেজ যাব নালাগে আজি দুইজনী মিলি সেইখিনি সাফা কৰো বুলি সেয়ে কলেজলৈ নগলো ৰ'দটো বহুত ভাবিলো ঘৰৰ কাম কিছুমানকে কৰো আজিনো মই ঘৰত কি কৰো আপোনালোককো দেখাব অলপ চেষ্টা কৰিম আপোনালোকেও চাব এতিয়া চাহ খোৱা নাই এনেকে আপেল কাটি লৈছো খাবলৈ কাৰণে ফাৰ্স্ট টাইম আপেল খাম গাপা ধুই কৰি আহি একো খোৱাই হোৱা নাই এতিয়া আপেল খাই কৰি হলে চাহ খাম চাহ খাই কৰি মা লগত হিয়া ধানৰ বস্তাখিনি সাফা কৰাত লাগিম মানে বহুতখিনি ধান নষ্ট হৈ গ'ল সেইখিনি সাফা কৰো আৰু নিগনিৰ উৎপাত ইমানেই বাঢ়িছে ঘৰৰ ইটো সিটো বস্তু মানে নিগনিয়ে কুটিব ধৰিছে ঔষধ দিলেও নমৰে এতিয়া মই খাই লওঁ তাৰ পাছত দেখাই আছো কি কৰো এয়া আপোনালোকে দেখিছে আমাৰ গল্লু শুই আছে কি ধুনীয়াকে খোৱাপা উঠিলে ৰাতিপুৱা 4টা মান বজাতে সাৰ পালে মাকৰ লগত অলপ খেলিলে আপেল খাই কৰি হৈ গ'ল এতিয়া চাহ খাম মায়ে চাহ দিছে এয়া আপোনালোকে দেখা পাইছেনে চাহ আৰু বিস্কুট লৈ লৈছো এতিয়া চাহখিনি খাই লওঁ চাহ খোৱাৰ পাছত এয়া আপোনালোকে দেখিছেনে নিগনিয়ে কিমান ধান কুটি নষ্ট কৰিছে ইয়াতে 3টা বস্তা আছিল গোটেই বস্তা ধান কুটি কৰি শেষ মায়ে সেইকাৰণে বস্তাকেইটা মেলি দিবলৈ লৈ গৈছে ৰ'দত আজি ৰ'দ বহুত এই 3টা বাৰু দুটা আছে এই দুটা কুটা নাই কিন্তু দেখিছে কিমান ধান নষ্ট কৰিছে নিগনিয়ে কুটি পেলাই কাম কৰাৰ আগতে ভাত খাই লওঁ সেয়েহে ভাবিছো ভাজি অলপ বনাই লওঁ এয়া দেখিছেনে ৰঙালাও আৰু আলু কাটি লৈছো এফালে সয়াবিন মটৰ আজি সোমবাৰ কাৰণে মই পিয়াজ নহৰু নাখাওঁ সেয়েহে পাঁচফোৰণ আৰু জিৰা গোটা জিৰা লৈছো আৰু এয়া জলকীয়া 3টা এনেকৈ কৰি কাটি লৈছো এতিয়া এইখিনি দি মই ধুনীয়াকৈ ভাজি বনাই লওঁ তাৰ পাছত ভাত খাম ভাত খাই লৈ কি কৰো দেখাই আছো ইফালে মই কেৰাহী গৰম হ'ব দিছো তেতিয়ালৈকে মই সব যোগাৰ কৰি এয়া মোৰ দেখিছেনে ভাজি বনাই হৈ গ'ল এতিয়া মই এয়া ভাজি আৰু এয়া ভাত লৈছো খাম ওচৰত পানী বটল এটা যোগাৰ কৰি লৈছো এয়া মই ভাজি ভাত খাম খাই লৈ পেৰা কামত লাগিম সিম্পলকে বনাইছো আজি সোমবাৰ সেইকাৰণে মই পিয়াজ নহৰু একো দিয়া নাই কিয়া বহুত সিম্পল বনাইছো এতিয়া এয়া সাফা কৰিব লাগিব প্ৰথমতে মই এইবিলাক সব অতৰাই লওঁ এই ছাগলী দেখিছে দেখিছে এয়া ইমান কোপা ধান এই সোপা মই এইবিলাক সাফা কৰোঁ ধান ইমান সোপা ধান তই 1 বছৰ ধান ল'ব পাৰিবি নিগনিয়ে কৰিছে হা সব নিগনিয়ে কৰিছে এয়া নিগনিয়ে কৰিছে দেখিছে এয়া আমাৰ সাফা কৰা মানুহ ইনে কৈছে আমাৰ মটু বাইদেউ হালতে কাঠখিনি উলিয়াই ধান নিগনিয়ে কুটি পেলাই দেখিছেনে কেনেকৈ নষ্ট কৰিছে গামলাত ভৰাই খাই উলিয়াইছো আজি দিনটো চাগে এইবিলাক কৰি থাকোঁতে পাৰ হ'ব
ভেকুলী চা কিমান ডাঙৰ ডাঙৰ ভেকুলী আছে কিমানকে ধান কুটি যে নষ্ট কৰিছে সেইবোৰ মায়ে নাই প্লেট দেখিছ দুখন ফাইনেলি মোৰ এয়া চাফা কৰি হৈ গ'ল আপোনালোকে দেখা পাইছেনে এয়া মই মোৰ মেচিনটো থৈ দিছোঁ আৰু এয়া চাফা কৰি হৈ গ'ল মেচিনটো আৰু অলপ আগুৱাই দিব লাগিব তেতিয়া ইফালে জেগাবিলাক ওলাই যাব চাফা কৰি মেলি হৈ গ'ল এতিয়া আমি এফালে যাম মানে এতিয়া আজি খুৰীহঁতৰ ঘৰত ভাত খাবলৈ যাম খুৰীয়ে ভাত খাবলৈ মাতিছিলে সেয়াহে এতিয়া হাত ধুই কৰি আহিলোঁ কাম বন কৰি মেলিতো আজৰি হ'লেই এতিয়া আমি খুৰীহঁতৰ ঘৰত ভাত খাবলৈ যাম আমাৰ ঘৰলে ভাত খাব আহিছে নেহাবা আমি এতিয়া খুৰাহঁতৰ ঘৰত ভাত খাবলৈ আহি গ'লোঁ এতিয়া খুৰীয়ে আমাক ভাতৰ লগত খুৱাই আপোনালোকক দেখাই আছোঁ এয়া আমাৰ টিকলু আহিল এয়া আমাৰ গোসাঁই শুই আছে এয়া ভাত মাংস দালি দেখিছেনে এতিয়া আমি ভাত খাবলৈ কাৰণে বহি আছোঁ মই নাথাক না আমি মানে চবেই এনেকৈ মুকলিতে খাম আৰু ডাইনিঙত নাখাওঁ ডাইনিঙত দিছিলে কিন্তু ডাইনিঙত নাখাওঁ ইয়াতে বহি আমি চবেই ভাত খাম খাই লওঁ আজিতো সোমবাৰ আছিলে মই ৰাতিপুৱা কৈছিলোঁ যে আজি সোমবাৰ কাৰণে মই পিঁয়াজ নহৰু নাখাওঁ কিন্তু খুৰীয়ে ঘপককৈ ভাত খাব মাতি দিলে যাৰ কাৰণে গুচি গ'লোঁ আৰু তাততো মই মাংসৰ ভাত খাই আহিলোঁ একো নহয় দিয়ক খাই দিলোঁ আৰু আজি ৰাতিপুৱা সময়ত সোমবাৰ পালিলোঁ কিন্তু ইভিনিং টাইমত মই মাংস খাই দিলোঁ একো নাই চলি যায় আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই